তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ চবে ভালে আছে। ৱেলকাম টু মাই চেনেল। এনেকুৱা মৰম দিয়াৰ কাৰণে অশেষ অশেষ ধন্যবাদ। আৰু মোৰ হেটাৰসকলক কৈছোঁ, দাদা ভাই, তোমালোকে মোৰ ভিডিঅ'ৰ পৰা আঁতৰত থাকিবা। মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিব নালাগে, ফ'ল' কৰিব নালাগে, একো কৰিব নালাগে। আৰু তোমালোকে মোক লৈ সমালোচনাও কৰিব নালাগে। তো বন্ধুসকল, মোক ভাল পোৱাসকলক কৈছোঁ, আপোনালোকক বহুত ধন্যবাদ। তো মই আগৰ যিটো পেজত এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যে মোৰ ফাৰ্ষ্ট ব্লগ বুলি, তো সেই ব্লগত মই কৈছিলোঁ মোৰ বায়'ডাটা সম্পৰ্কে জনাম। তো মোৰ নাম হ'ল আব্দুল গফুৰ, মোক আব্দুল বুলি সম্বোধন কৰিলে। আৰু মোৰ চেনেলটোৰ নাম হ'ল অহংকাৰী ল'ৰা। মোৰ ঘৰ ছয়গাঁও গৰৈমাৰী হয়। আৰু মই কাৰ্যক্ষেত্ৰে গুৱাহাটীত থাকোঁ আজি 4 বছৰ হ'ল। তো 4 বছৰ ধৰি মই ইয়াতে দোকান কৰোঁ। একচুৱেলি মোৰ দোকানটো হ'ল আপোনাৰ হাতীগাঁও, যিটো আছে গুৱাহাটীত, হাতীগাঁও চাৰিআলিৰ পৰা আপুনি চিজুবাৰী চাৰিআলিত আহিব লাগিব। চিজুবাৰী চাৰিআলিত উঠিয়ে আপুনি একদম কোণাতে পাব নিউটন মোবাইলছ এণ্ড ৰিপেয়াৰিং বোলা দোকানৰ নাম হয় মোৰ। তো মোৰ দোকানখন আপোনাৰ GST চাৰ্টিফাইড হয়, প্লাছ ট্ৰেড লাইচেঞ্চ চব পাই যাব। কোনো মানে টোটেলি চাৰ্টিফাইড হয়, ইলিগেল নহয়। তো মোৰ ভিউৱাৰ্ছসকলক কৈছোঁ, যিকোনো বস্তু লাগে, আপোনাৰ এক্সেচৰিজ লাগে, মোবাইলৰ পাৰ্টছ লাগে, মই ৰিপেয়াৰিঙৰ পৰা আৰম্ভ কৰি আপোনাৰ পুৰা ফুল্লি এক্সেচৰিজ পাই যাব মোৰ দোকানত। তো যিকোনো বস্তু লাগে আপোনালোকে, মোবাইল সম্বন্ধীয় বা এক্সেচৰিজ সম্বন্ধীয়, আপোনালোকে মোৰ ভাগিন আছে দোকানত। আৰু মই বহুত সুখী অনুভৱ কৰোঁ মোৰ জীৱনত, কাৰণ এজন মানুহক মই মোৰ জীৱনত এইটো বয়সতে সংস্থাপন দিব পাৰিছোঁ। এইটো মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা। আৰু আপোনালোকে দুৱাৰ আশীৰ্বাদত মোৰ ভিডিঅ'টো হ'ল, এইবিলাক চেনেলৰ মোৰ মেইন চ'ৰ্চ নহয়। মোৰ মেইন চ'ৰ্চ হ'ল মোৰ দোকানটো। আৰু মোৰ মান্থলি ইনকাম হিচাপে যদি মই ক'ব যাওঁ, মই একজেক্ট নকওঁ, কাৰণ বিজনেছত কেতিয়াও মান্থলি ইনকাম ফিক্স নহয়। তো বন্ধুসকল, মই এটা কথা খালি আপোনালোকক ক'ব পাৰোঁ যে যিখিনি ইনকাম হয়, বহুত ভাল এটা ইনকাম হয়। আৰু যেনেকুৱা থাৰ্ড গ্ৰেড চাকৰি কৰা মানুহ এজন মান্থলি ইনকামটো সেনেকুৱাই ওপৰৱালাই দিছে। তো বন্ধুসকল, মই সেইকাৰণে অহংকাৰ নকৰোঁ কেতিয়াও, কাৰণ বিজনেছ এটাত কেতিয়াও ফিক্স ইনকাম নাথাকে। আৰু মই ফিক্স নকওঁ যে মোৰ ইমান এটকা ইনকাম হয়, কিন্তু যিখিনি হয় বহুত ভাল হয়। তো বন্ধুসকল, মই মোৰ বায়'ডাটা সম্পৰ্কে আৰু অলপ ক'ব বিচাৰিছোঁ। মোৰ সৰুতে আপোনাৰ ক্লাছ 8ত পঢ়ি থকা অৱস্থাত মোৰ দেউতা ঢুকাইছে। আৰু ঘৰত মোৰ খালি মা থাকে, আৰু ভতিজী এটা মোৰ কাজিনৰ ছোৱালী হয়, যি ডাঙৰ হৈছে, মেট্ৰিক পৰীক্ষা দিছে এইবাৰ। আৰু মোৰ দেউতা ঢুকাইছে, ডাঙৰ ভাই নাই, সৰু ভাইও নাই। ডাঙৰ বাইদেউ এজনী আছে, মোতকৈ 6 বছৰীয়া ডাঙৰ হয়, আৰু তাইৰ বিয়া হৈছে আপোনাৰ বৰপেটাত। মই অহংকাৰী হিচাপে মই এটা কথা কওঁ যে মই বিয়া পাতিছোঁ আপোনালোকৰ দুৱাৰ আশীৰ্বাদত। তো যোৱা 1.5 বছৰমান হ'ল মই বিয়া পাতা, আৰু 1.5 বছৰৰ পৰা মই একেলগে আমি থাকোঁ। মোৰ ৱাইফে আপোনাৰ কৰি আছে, কোৰ্চ কৰি আছে। তাই BSc কমপ্লিট কৰিছে। BSc কমপ্লিট কৰি আপোনাৰ ডিফাৰ্ম, যিটো ফাৰ্মাচী বুলি কয়, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত ফাৰ্মাচী কৰি আছে। তো এই আৰু 3 মাহ আছে চাগে কমপ্লিট হ'ব তাৰ। তো তাৰো পঢ়া খৰচা বহুত দিয়ক, মই নিজে দিব লাগে। প্ৰাইভেট কোৰ্চ এটা কিমান খৰচা নিজে গম পায়। তো বন্ধুসকল, মই যিখিনি কৰিব পাৰিছোঁ মোৰ জীৱনত, মই বহুত বুলি ভাবোঁ। কিন্তু ইমানখিনি কৰিব বিচাৰোঁ, সিহঁতৰ ঘৰ বাৰী নাই, ৰাস্তাতে শুই থাকে, সিহঁতক যাতে মই অন্য কাপোৰ বস্ত্ৰ কিবা এটা সিহঁতক বনাই দিব পাৰোঁ। মোৰ জীৱনত সেইটো এটা ডাঙৰ আশা আছে। বন্ধুসকল, আপোনালোকে যদি এনেকুৱা মৰম ভাল পোৱা দি থাকে, এটা সময় যাতে পূৰা হয়, মই আপোনালোকে মোৰ ভিউৱাৰ্ছসকলক কৈছোঁ যে আপোনালোকে যদি কেতিয়াবা হাতীগাঁৱত থকা চিজুবাৰী চাৰিআলিত আহে, নিউটন মোবাইল এণ্ড ৰিপেয়াৰিং দোকানত আহিলে মোক ক'ব যে এনে কথা, আপোনাক ইউটিউবত চাই আহিছোঁ বা কিবা আহিছোঁ। তো মই একদম জেনুইন দাম, মই একদম হ'লচেল ৰেটত মই দি দিম। তো বন্ধুসকল, আজিৰ কাৰণে ইমানতে। যদি আৰু কিবা জানিব থাকে আপোনালোকে মোক জনাব। আৰু মোৰ দোকানটো মই নিশ্চয় বহুত জলদি দেখাম, আজিয়ে দেখাম। এইটো ভিডিঅ'ৰ লাষ্টত মই দেখাই আছোঁ। তো বাকী বলক। তো বন্ধুসকল, ফাইনেলি মই আছোঁ এতিয়া চিজুবাৰী মেইন চাৰিআলিত। সেইটো জুম কৰি দেখাই আছোঁ। এইফালে হ'ল হাতীগাঁও চাৰিআলিত যোৱা ৰাস্তা, আৰু মোৰ ৰাইট ফালে যে ঘূৰাই আছোঁ কেমেৰাটো, এইফালে হ'ল আপোনাৰ চিজুবাৰী মাজাৰলৈ যোৱা ৰাস্তা। তো বন্ধুসকল, এইটোৱে হ'ল ফাইনেলি মোৰ দোকানৰ ভিউ লোকেশ্যন হয়। আৰু এইটো কোণাত যিটো গ্ৰীণ কালাৰ দোকান আছে, এইটো 1 নম্বৰ দোকান, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, আৰু মোৰ দোকানটো হ'ল আপোনাৰ 5 নম্বৰ দোকান। তো এইটো বেনাৰত লিখা আছে নিউটন মোবাইলছ এণ্ড ৰিপেয়াৰিং। এইটো হ'ল মোৰ বাইক, যিটো ধূলি বালিৰে ভৰ্তি হৈ যায়, বাইকটো বেয়া হৈ যায় কালাৰ, সেইকাৰণে ৰাখিছোঁ। এইটো গছপুলি এটা আছিল, মৰি গ'ল। তো বন্ধুসকল, ফাইনেলি এইটোৱে মোৰ দোকান। এই ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকে, এইটো মোৰ ভাগিন হয়। আমি দুয়োটা সদায় একেলগে দোকানত থাকোঁ।
তো গাইজ দিছ ইজ অল এবাউট মাই শ্বপ তো এইখিনি আছিল মোৰ দোকান আগলৈকে আৰু আপগ্ৰেড কৰিবলৈ আছে নেক্সট ইয়াৰৰ পৰা অলপ বেলেগ ধৰণৰ দেখা পাব এইটো মোৰ CC কেমেৰা লগোৱা আছে আৰু লগতে মোৰ আপোনাৰ ট্ৰেড লাইচেন্স আৰু GST দিয়া আছে তো বন্ধুসকল আজিৰ কাৰণে ইমানেই নেক্সটত আৰু জনাম নেক্সট আৰু লগ পাম আজিৰ কাৰণে তো বাই বাই